নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰো তোমালোকৰ খবৰ ভাল। বহুদিন হল তোমালোকৰ মাজলৈ ভিডিঅ' আপলোড কৰিবই পৰা নাই। দাদা ইমানো মিছা কথা ক'ব নালাগে। বাপেৰৰ মূৰটো কেলা। বাকি ইয়াৰ কথা বাদ দিয়া, মোৰ কথাত মন দিয়া। এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ। বাকি ভিডিঅ'টো আৰম্ভণিতে কওঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। আৰু যদি কোনোবাই চিৰিয়াছলি লয় তাতনো মোক কি আহি যায়। Number 1, যেতিয়া ডমিনো 400 লম তেতিয়া চলাম কোনো এই জহনি যোৱাটোক চাগে সৰু ঠাই কোনেও পলিঅ' চলিঅ' অলপ নোখোৱালেই, মগজুটো চাগে ভালকে বিকাশ নহলেই, সেইবাবে কেলা পাগলৰ নিচিনা আলবাল বকি থাকে। যেতিয়া ডমিনো 400 লম তেতিয়া চলাম কোনো দেখি নাপাব কেলা, ডাইৰেক্ট স্বৰ্গত গুচিম কেলা। শুন পাই লাগা, ফাৰ্ষ্টটো চাইকেলখনকে চলাবলৈ শিকছোন, বাইকখন বাৰু পিছৰ কথা। চাইকেলখন ফাৰ্ষ্ট চলাব নাজানে, এতিয়া বাইকৰ কথা কৈ থাকে। देखा आपने लापरवाही का नतीजा है। চাঙমত আলবাল দম দি লাভ নাই, দম চাই দি মুখৰ আগত আকেলা। সি টিচাৰৰ ভয়ত স্কুল নাযায় আৰু মুখৰ আগত তাক দম দিব লাগে একেবাৰে চৰতে। এই পয়া লগাটোক বাৰু আজিলৈ থৈছো, এতিয়া বেলেগ এটাক মাতো। নেক্সট, আমি নলবেইৰা আপা, আমি ভাল পোৱা আপিটোক গাৰ্লফ্ৰেণ্ড বুলি নকওঁ, মালখান বুলিহে কওঁ। শুন মইনা, চৰি শুন ভাই, আমি হৈছো মৰিগাঁও ল'ৰা। তোৰ নিচিনাবোৰক আমি ল'ৰা বুলি নকওঁ, হিজিৰা বুলি কওঁ। দাদাসকল, ছাগলী নেচ চুটি চুটি কুকুৰৰ নেচ বেকা, ছাগলী নেচ চুটি চুটি কুকুৰৰ নেচ বেকা, বেলেগৰ ঘৈণী মৰম লগা, নিজৰ জনীহে বেয়া। বুঢ়া গৰুৱে খাই ভাল পায় কুমলীয়া ঘাঁহ, বুঢ়া গৰুৱে খাই ভাল পায় কুমলীয়া ঘাঁহ, আৰু আমাৰ বৌৱে বিচাৰি ফুৰে ফুল কুমলীয়া ডেকা বাঁহ। ব্ৰইলাৰ মাংসৰ দাম কম, লোকেল মুৰ্গী বেছি, ব্ৰইলাৰ মাংসৰ দাম কম, লোকেল মুৰ্গী বেছি, গহনা পাতি কিনি ব্ৰইলাৰ মুৰ্গীৰ দাম কম, লোকেল মুৰ্গী বেছি, ব্ৰইলাৰ মুৰ্গীৰ দাম কম, লোকেল মুৰ্গী বেছি, নিজৰ মতাটো ক্ষমতা কম, বেলেগ মতাৰ বেছি। মেখেলাখন কেলা আৰু অলপ দাঙি দিয়াহেঁতেন, আনন্দ মেলাই দেখা পালোহেঁতেন। যদি তুমি তোমাৰ গাড়ীৰ মাতগিয়াৰ খুলি নিজকে ৰাইডাৰ বুলি ভাবা, তেন্তে তুমি ছাপৰি হয়। হাতছুট মাৰনি কেলা, যদি তই এনেকে ভিডিঅ' বনাই নিজকে ইনষ্টাগ্ৰামাৰ আৰু ভিডিঅ' ক্ৰিয়েটৰ বুলি ভাবিছ, তেনেহলে তই এটা কেলা বকা। কেটিএম আৰু R15 চলোৱাসকলক কৈছো 400cc। তোক কেলা মই মৰমতে কেলা চুট মাৰনি বুলি কলো, আৰু দিলছে সুদূৰ ভাই বুলি কলো। ৰেচ লাগিবি, আহিবি ৰোডত। চা ভাই, কেলা ফাৰ্ষ্ট ৰেচ খেলিবলৈ হলে কেলা বাইকখন ঢুকি পাব লাগিব। তই দেখোন বাইকখন ঢুকিয়ে নাপাও, কিবা ৰেচ খেলিবি। देखा आपने लापरवाही का नतीजा है।